19 সেপ্টেম্বৰ 1996 চন গুজৰাটত সুৰেশ মেহতা নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ ভংগ কৰি ৰাজ্যখনত জাপি দিয়া হৈছিল ৰাষ্ট্ৰপতি শাসন ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ আঁৰত আছিল তদানীন্তন প্ৰধানমন্ত্ৰী হাৰ্ডেন পাল্লি দুদ্দেগৌৰ দেৱেগৌড়া বিভক্ত হৈ পৰিছিল তদানীন্তন বাজুভাই ভালা নেতৃত্বাধীন গুজৰাট বিজেপি শংকৰ সিং বাঘেলাৰ নেতৃত্বত গুজৰাট বিজেপিৰ পৰা ফাটি যোৱা ৰাষ্ট্ৰীয় জনতা দলে গঠন কৰিছিল গুজৰাট চৰকাৰ বাজুভাই ভালাৰ পৰা গুজৰাট বিজেপিৰ দায়িত্ব লৈ ভাঙোনমুখী গুজৰাট বিজেপি পুনৰ সংগঠিত কৰিছিল বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাজত 22টা বছৰ 15 মে 2018 চন কৰ্ণাটক নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন কংগ্ৰেছৰ সমৰ্থন লাভ কৰি চৰকাৰ গঠনৰ ফ্ৰণ্ট ফুটত এছ.ডি. দেৱেগৌড়া নেতৃত্বাধীন জনতা দল সেকুলাৰ 38খন আসন লাভ কৰা জেডিএছে কংগ্ৰেছৰ 78 জন বিধায়কৰ সমৰ্থনেৰে কৰ্ণাটকৰ ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ আৰ্জি পেশ কৰিলে দেৱেগৌড়াৰ পুত্ৰ তথা জনতা দল সেকুলাৰৰ বিধায়িনী দলৰ নেতা এইচ.ডি. কুমাৰস্বামীয়ে ভাগ্যৰ চকৰি এইবাৰ উলুটাকৈ ঘূৰিল কৰ্ণাটকৰ ৰাজ্যপালৰ আসনত ভাজুভাই ৱালা যেন পুনৰাবৃত্তি ঘটিল 1996 চনৰ গুজৰাটৰ পৰিস্থিতিৰ ভাজুভাই ৱালা যেন সুদীৰ্ঘকাল ইয়াৰে অপেক্ষাত আছিল কুমাৰস্বামীৰ 116 গৰাকী বিধায়কৰ সমৰ্থন সত্ত্বেও ভাজুভাই ভালাই প্ৰথম সুযোগ দিলে 104খন আসনেৰে সংখ্যাগৰিষ্ঠ দল হিচাপে আত্মপ্ৰকাশ কৰা বিজেপি য়েডিউৰাপ্পা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হল বঞ্চিত হল দেৱেগৌড়া পুত্ৰ এইচ.ডি. কুমাৰস্বামী হয়তো ইয়াকেই কয় ৰাজনীতিৰ পাক চক্ৰ প্ৰতিশোধৰ ৰাজনীতি নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট